नमस्कार बंधु बान्धवीসকল আজি শিক্ষা বিষয়ক এটা গুৰুত্বপূৰ্ণ কথা লৈ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ। কিছুদিন ধৰি আপোনালোকে দেখিছে যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিদ্যালয়ৰ কৰ্তৃপক্ষসকলৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত আৰু ডিপাৰ্টমেণ্ট মানে অফিচৰ মাজত এটেণ্ডেন্স লৈ এটা অৰিয়াৱৰিৰ সৃষ্টি হৈছে। অৰিয়াৱৰি মানে এনেকুৱা হৈছে এটা মানে অসুবিধাৰ এটা সৃষ্টি হৈছে। শিক্ষকসকলে কিছুমান অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে বিশেষকৈ ৰিমছ এপৰ ব্যৱহাৰ কৰিব নোৱাৰাক লৈ বা ৰিমছ এপৰ ব্যৱহাৰ সন্দৰ্ভত যিটো অসুবিধাৰ সৃষ্টি হৈছে সেই অসুবিধাৰ কাৰণে তাৰ 7119/2021 এটা ৰিট পেটিশ্যন দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। আনিছুৰ ৰহমানৰ নেতৃত্বত ৰিট পেটিশ্যনটো দাখিল কৰা হৈছিল আৰু তাতে অভিযোগ এইটো কৰা হৈছিল যে ৰিমছ এপে যিহেতু এক্সেছ লৈ লয় মোবাইলৰ ব্যক্তিগত মোবাইলৰ এক্সেছটো লৈ লয়, গতিকে সকলোৰে নিজস্ব যিবিলাক মোবাইলত যিবিলাক ষ্ট'ৰ্ড মানে ডাটা আছে নিজস্ব, সেইবিলাক ৰাজহুৱা হৈ যোৱাৰ এটা ভয় এটা থাকে, শংকা এটা থাকে যে এপটো ব্যৱহাৰ কৰিলে আমি যেহেতু এক্সেছটো দি দিব লগা হয়, গতিকে এনেকুৱা হয় যে আমাৰ বস্তুখিনি আমি এটা বহিৰাগত বহুজাতিক কোম্পানীক আমি আমাৰ গোপনীয়তাটো দি দিব লগা হয়, যাৰ ফলত গোপনীয়তা ভংগৰ অভিযোগত একচুৱেলি আদালতত এই ৰিট পেটিশ্যনটো দাখিল কৰা হৈছিল। কিন্তু ইণ্টাৰেষ্টিং বিষয় এইটো হ'ল যে আদালতত যিটো বিষয়ে অভিযোগটো দাখিল কৰা হৈছিল সেই বিষয়টো দুৰ্বল হোৱাত কল্যাণ ৰায় চুৰানাৰ আদালতে এতিয়া ৰায়দান কৰিলে যে এই বিষয়টোৰ ওপৰত স্থগিতাদেশ জাৰি নহ'ব, ৰিমছ এপ ব্যৱহাৰ কৰিব লাগিব। যিহেতু সকলোৰে মোবাইলত যদি প্ৰব্লেম হয় তেনেহ'লে যিকোনো এজনৰ মোবাইলৰ পৰা হ'লেও বাকীসকল টিচাৰে এটেণ্ডেন্সটো দিব লাগিব আৰু তেনেকৈয়ে ষ্টুডেণ্টছৰ এটেণ্ডেন্সখিনিও তাতে ভৰাব লাগিব। এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যে মই ব্যক্তিগত অভিব্যক্তিৰ এটা কথা ক'ব বিচাৰোঁ যে গোচৰটো দিওঁতে হয়তো দুৰ্বলতা এইটোৱে হৈছে যে গোচৰটো দুৰ্বল এইকাৰণে হৈছে যে একচুৱেলি যিবিলাক শিক্ষক শিক্ষয়িত্ৰীৰ যোগাযোগ যাতায়াত লৈ যিবিলাক একচুৱেলি প্ৰব্লেমছ আছিলে, নেট সম্পৰ্কীয় যিবিলাক প্ৰব্লেমছ আছিলে, ৰিম'ট এৰিয়াত বিদ্যালয়সমূহ আছে তাতে সময়মতে যথাসময়ত উপস্থিত হ'ব নোৱাৰাৰ যিটো প্ৰব্লেমছ আছিলে, এই প্ৰব্লেমছবিলাকহে ৰিট পেটিশ্যনত উল্লেখ কৰিব লাগিছিল। যিহেতু প্ৰব্লেমছ টিচাৰৰ কোনোদিনো প্ৰব্লেম নাই যে কোনোবা আপোনাৰ ৰিমছ এপত এটেণ্ডেন্স দিয়া বা কোনোবা এপত এটেণ্ডেন্স দিয়াত টিচাৰৰ কোনো হেৰি থাকিব নালাগে, টিচাৰৰ কোনো আপত্তি থাকিব নালাগে। কিন্তু কথাটো হ'ল এনেকুৱা যে বিভিন্ন দূৰণিবতীয়া অঞ্চলত বিভিন্ন ৰিম'ট এৰিয়াত আনকি এনেকুৱা হয় নেটৰো প্ৰব্লেম হয়, তাৰপিছত যাতায়াতৰ প্ৰব্লেম হয় আৰু ৰিমছ এপটো এদিনৰ কাৰণে নহয়, অল ছিজনৰ কাৰণে ৰিমছ এপছ ব্যৱহাৰ কৰিব লাগিব, বাৰিষা কালতো স্কুলত অহা যোৱা কৰিব লাগিব। গতিকে এইবিলাক প্ৰব্লেমছ যিহেতু হাইলাইট কৰিব পৰা নাই, গতিকে এই বস্তুটো হৈছে। এতিয়া দেখা গৈছে যে ইতিমধ্যে ডিপাৰ্টমেণ্টৰ পৰা কৈছেও যে 10 ডিচেম্বৰৰ পৰা বাধ্যতামূলক কৰিছে ৰিমছ এপ ব্যৱহাৰ কৰিবলৈ আৰু ইয়াৰ কাৰণে 17 জানুৱাৰীত আৰু এটা শুনানি হ'ব। সেই শুনানি কি হয় সেইটো তাৎপৰ্যপূৰ্ণ হ'ব, মষ্ট প্ৰবেবলি চৰকাৰৰ পক্ষতে থাকিব, কাৰণ চৰকাৰে নিজৰ ফালৰ পৰা কোৰ্টক জনাইছে যে 30% টিচাৰ স্কুলত অনুপস্থিত থাকে, এবচেণ্ট থাকে। গতিকে সেই এবচেণ্ট যাতে নহয়, এবচেণ্ট কমাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে। চৰকাৰৰ পক্ষৰ ফালৰ পৰা চৰকাৰ ঠিকে আছে, কিন্তু এতিয়া ঘটনা হ'ল যে আমি যদি এতিয়া ৰিমছ এপৰ কথাটো কওঁ যে আচলতে যিটো লিগেলি হ'ব লাগে সেইটোৱে একচুৱেলি এনেকুৱা এটা ডিচিশ্যন হ'ব লাগিছিল যাৰ ফলত টিচাৰৰো মানে প্ৰব্লেমছ নহ'ল হয় আৰু এটেণ্ডেন্সৰ ক্ষেত্ৰতো সকলোৱে এটেণ্ডেন্সটো বাধ্যতামূলক দিব লাগিল হয়। এতিয়া কি হয় দেখা যাব। আগন্তুক 17 জানুৱাৰীত 17 তাৰিখে যিটো শুনানি আছে সেইটোলৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু সদ্যহতে ক্লিয়াৰলি ময়ো জনাই থওঁ আপোনালোকক যে যিসকল মোৰো আণ্ডাৰত বহুত বিদ্যালয় আছে, গতিকে যিসকলে ৰিমছ এপক লৈ এটা মানে কনফিউজনত আছে তেওঁলোকে এটেণ্ডেন্সটো দিব লাগিব বুলি কিন্তু কোৰ্টৰ পৰা
অৰ্ডাৰটো আহিছে আৰু লগতে ষ্টুডেণ্টছৰ এটেণ্ডেঞ্চখিনি মেইনলি দিবই লাগিব, কাৰণ আগন্তুক গুণোৎসৱ আহি আছে। ফেব্ৰুৱাৰীত গুণোৎসৱ হোৱাৰ কথা আছে। ষ্টুডেণ্টছৰ যদি এটেণ্ডেঞ্চ লৈ বা মিডিয়াম লৈ কিবা যদি খেলি মেলি হয় তেনেহ'লে প্ৰব্লেম হৈ যাব পাৰে, গতিকে আপোনালোকে এইটো মাইণ্ড কৰিব। আৰু আগন্তুক ৰিমছ এপ লৈ কি আপডেট আছে মই জনাই থাকিম। আপোনালোকে ৰিমছ এপৰ বিষয়ে সবিশেষ জানিবলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু কিবা যদি জানিব লগা থাকে নিশ্চয় কমেণ্টো কৰিব। ধন্যবাদ।